নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিছোঁ। মই নুনী গছজোপাকে দেখুৱাই লৈছোঁ। এজোপা নুনী যোৱাবাৰো মই দেখুৱাইছিলোঁ, বহুত লাগিছিলে। পকা পকা নুনীবোৰ ছিঙিছিলোঁ, নুনীয়ে মই ৰস উলিয়াই জাম বনাইছিলোঁ। এইবাৰ কিন্তু একোৱে কৰিব মন নাই যোৱা। মানে বতৰো ভাল নহয়, শদিয়াত যে ফুৰিব গৈ আহিলোঁ, আহি গোটেই চাৰিটাই জ্বৰ চৰ্দি কাহে পালে। এতিয়াও ভালকৈ ভাল নাই হোৱা নহয়। আৰু এইফালে বতৰো ভাল নহয়, এই ৰ'দ, এই বৰষুণ, এই বতাহ, এই শিলগুটি বৰষুণ, মানে হিচাপ নোহোৱা হৈছে। নুনী গছত পকি পকি তল সৰি সৰি পৰি আছে। ওপৰৰ নুনীবোৰ চৰাই খাইছে, কিন্তু তলৰখিনি চৰাইও খাব নাই পৰা। মই কেতিয়াবা এটা দুটা খাওঁ, ল'ৰা ছোৱালী দুয়োটাকো খাবলৈ দিব ভয় লাগিছে, কাৰণ কাহ হৈ থাকিলে নুনী খালেও বেয়া। এফালে আকৌ আমাৰ বিয়া এখনো আহি আছে নহয়, বিয়াখনলৈ যাব লাগিব। তাৰ আগতে বেমাৰ আজাৰ চব আঁতৰাব লাগিব, নহ'লে জানো বিয়াত গৈ শান্তি লাগিব। সেইকাৰণে ল'ৰা ছোৱালী দুয়োটাই মই নুনী খাবই নাই দিয়া। এটা দুটা খাইছে বাৰু। এয়া চাওকচোন, নুনী পকা নুনীৰ পৰা ৰসবোৰ ইমান ধুনীয়াকৈ ওলাইছে, কিমান যে ৰস আছে নুনীবোৰত। আজি আমাৰ মঙলবাৰৰ চব্জি বজাৰ। ইয়াৰ এটা জাতিলাও, পাচলিবোৰ ধুই মেলি থৈ দিছোঁ। আমাৰ মঙলবাৰে নিৰামিষ খোৱা হয়। নিৰামিষ খোৱাৰ কাৰণে চব্জি পাচলি অকণমান বজাৰৰ পৰা সৰহকৈ আহে আৰু বনোৱাও হয় সেইদিনা। নহ'লে বাকীকেইদিন আকৌ মাছেই লৈ আহে, মাছৰ আঞ্জা বনাওঁ, লগত কিবা এটা বনাই দিলে হৈ যায়। আৰু বেলেগ যদিও বনাওঁ সেইখিনি খোৱা নাযায়, সেইকাৰণে বনোৱা নহয়। মঙলবাৰে যিহেতু নিৰামিষ খাওঁ, সেইকাৰণে আৰু কিবা কিবি বনাব পাৰোঁ কেইবাখনো, লগতে খোৱাও হয়। কেইবাখন মানে আঞ্জা চব্জি এখনেই হয়, বাকী লগত চালাড চাটনি কিবা কিবিবোৰ। আৰু ইয়াতে আছে নেমু, ৰঙালাও, এইখিনি দেখিছে, বিলাহী, পটল, তিয়ঁহ, আৰু এয়া চজিনা, বেঙেনা। বেঙেনাকেইটা চাওকচোন কিমান ধুনীয়া, ইমান নিপুটল নিপুটল বেঙেনা, দেখিলে মোক খাওঁ খাওঁ লাগে। আৰু এয়া ধনিয়া আৰু আদা। আৰু এইফালে নিৰামিষ চব্জিখন বনাই আছোঁ মই। ইয়াতে গোটেইখিনি দি দিছোঁ অলপ অলপকৈ। বেঙেনা অকণমান দিব পৰা হ'লে ভালেই হ'লহেঁতেন, কিন্তু বেঙেনা দিবলৈ মানে চব্জিখন অকণমান বেছি হৈ যাব বুলি বেঙেনা দিয়া নহয়। গতিকে বেঙেনা ভাবিছোঁ পুৰিম, তাৰপাছতে পিটিকা বনাম। আৰু তিয়ঁহ আৰু কেঁচা মটৰ আছে, লগতে বিলাহী দি চালাড বনাম। আৰু হৈ যাব, তেনেকৈ বনাম। এতিয়া এই চব্জিখিনি দিবলৈ পানী লাগিব নহয়, ইফালে গৰম পানী অকণমান বহাই থৈছোঁ। বেঙেনা ভাতৰ কুকাৰটো চিটি মৰাই কুকাৰটো নমালোঁ। এইফালে দাইলখনো উতলাই ল'লোঁ, ধনিয়া পাত দি দিছোঁ। এতিয়া মই এয়া বেঙেনাটো পুৰি আছোঁ, এইখিনি পিটিকা বনাম, লগতে জলকীয়াকেইটাও পুৰিম। এইফালে মোৰ চালাড কটাও হ'ল, ইয়াত নিমখ আৰু মিঠাতেল অকণমান দি সানিম। এয়া ৰেডি হৈ গ'ল আজি মোৰ দুপৰীয়া ভাতৰ কাঁহীখন। তিয়ঁহ চালাড, বেঙেনা পিটিকা, কেঁচা জলকীয়া, এয়া ভেদাইলতা নৰসিংহ পাতেৰে মচুৰ দাইলৰ পকৰি, নেমু, তিয়ঁহ, এইখিনি দাইল, আৰু এয়া মিক্স চব্জি। আমি আজি ওলাইছোঁ বজাৰলৈ। আমাৰ যে ননন্দৰ ছোৱালীজনী তুলনি বিয়া দিন পালেহি। এতিয়া গিফ্ট চিফ্ট লাগে, লগতে নিজেও সাজোন কাচোনৰ কাৰণে কিবা কিবি বিচাৰি যাওঁ বজাৰত। আৰু মই আজি মেখেলা চাদৰ পিন্ধিছোঁ, অকণমান দূৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। বজাৰত আহি পায়েই প্ৰথমে সাজোন কাচোনৰ বস্তু কিবতে লৈ লওঁ বুলি সোমাইছোঁ দোকানখনত সোমাই এনেকুৱা লাগিছে গোটেইখিনি বস্তুকেই লৈ যাওঁ নেকি। ইমান ধুনীয়া ধুনীয়া বস্তু, কোনটোনো লৈ যাওঁ কোনটোনো এৰি থৈ যাওঁ। গোটেইখিনিতো নিব নোৱাৰোঁ, গতিকে যি কিপত লাগে বুলি ভাবি আহিছোঁ তাকে বিচাৰি লওঁ।